ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অসমীয়াৰ যিটো চেপ্টাৰ আমাৰ দেশ এই চেপ্টাৰটো সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম। পোনপ্ৰথমে এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি অসমীয়াই নহয় গণিত, সমাজ বিজ্ঞান, বিজ্ঞান আটাইখিনি প্ৰশ্ন উত্তৰ আমি এই চেনেলৰ জৰিয়তে তোমালোক আগবঢ়াম। গতিকে কোনো টিউশ্যন নোহোৱাকৈ তোমালোকে এই চেনেলৰ জৰিয়তে আটাইখিনি লাভ কৰিব পাৰিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু 8, 9, 10 বাবে আমি অনলাইন টিউশ্যন কৰিম। যদি কোনো দাদা বাইদেউ আছে তোমালোকৰ জইন হ'ব পাৰিব। যিয়ে নহওক আৰু তোমালোকৰ বাবে এটা হোৱাটছএপ চেনেল খোলা গৈছে য'ত কুৱেশ্যন এনচাৰবিলাক ডাইৰেক্ট দিয়া হ'ব। তোমালোকে এইটো পাঠটো পঢ়ালোঁ লগে লগে কুৱেশ্যন এনচাৰখিনি তোমালোকে চেনেলত দি দিম। তোমালোকে কুৱেশ্যন এনচাৰ পাবৰ কাৰণে তোমালোকে চেনেলটো ডেছক্ৰিপশ্যনত আছে আৰু কমেণ্ট ছেকশ্যনতো আছে। তোমালোকে তাত ক্লিক কৰিলে চেনেলটো পাই যাব। তাতে এনচাৰবিলাক মই আটাইখিনি PDF হিচাপে দি দিম। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। মই কবিতাটো আৰু পঢ়ি থকা নাই, ডাইৰেক্ট মই এনচাৰখিনি কৰি দিছোঁ। তোমালোকে লাষ্টলৈকে চাবা। ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু সঠিক বৃত্তটোত পূৰ কৰা। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ইয়াত যদি এনচাৰটো হিমালয়ৰ কথা কৈছে, গতিকে তোমালোকে গটো যিহেতু হিমালয় আছে, গত তোমালোকে এনেকৈ চিন দি দিবা। তোমালোকে কাঠ পেঞ্চিলেৰে চিন দি দিবা। নেক্সট কৈছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ইয়াৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে গটোৱে হ'ব। পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰা বাবে। তাৰপিছত 2 নম্বৰটো চোৱা। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াত কিয় আমি এইটো এনচাৰ বুলি ল'লো গটো? কাৰণটো হৈছে ইয়াত লিখিবা তোমালোকে, ইয়াত চোৱা এনেকৈ লিখিবা যে কাৰণ কবিতাটো উল্লেখ আছে যে নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। আৰু তোমালোকে কিতাপত যদি চোৱা এইটো পৰীক্ষাত লিখিলে হ'ল তোমালোকে এইটো নানা গুণ গান সুমধুৰ গান পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এইখিনি তোমালোকে লিখিলে হ'ব। নেক্সট 3 নম্বৰ প্ৰশ্ন আহিল, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰা আছে? মই এনচাৰখিনি দি দিছোঁ তোমালোকক। কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? ইয়াত এনচাৰটো লিখিবা কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। অৰ্থাৎ ক নম্বৰ উত্তৰটো হ'ব এইটো। হয়তো আছে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? ইয়াৰ এনচাৰটো হ'ব কবিয়ে অমৃতধাৰা খাচীয়া পৰ্বতত বৈছে বুলি কৈছে। গ নম্বৰ প্ৰশ্নটো আছে কিহে অসমী আইৰ গাৰ জেউতি চৰাই? শুকুলা পাতৰ ৰিহা মেখেলাই অসমীয়াৰ গাৰ জেউতি চৰাই। এনেকৈ লিখিব এনচাৰ। হয়তো আছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? ইয়াৰ এনচাৰটো লিখিবা দেৱভূমি বুলি কবিয়ে আমাৰ দেশৰ কথা কৈছে। কবিয়ে অসমীয়ায়ে কিহৰ সাতখৰি পিন্ধা বুলি কৈছে? ইয়াৰ এনচাৰটো লিখিবা কবিয়ে অসমীয়ায়ে জান-জুৰিৰ সাতখৰি পিন্ধা বুলি কৈছে। 4 নম্বৰ প্ৰশ্নটো আছে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। ইয়াৰ উত্তৰটো লিখিবা কবিয়ে আমাৰ দেশখনক বহুত কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে। কবিয়ে কৈছে আমাৰ দেশ সকলো ধৰণৰ প্ৰাকৃতিক সম্পদে ভৰপূৰ। ইয়াতে হিমালয় নদী পাটকাই পাহাৰ বিভিন্ন অৰণ্য লগতে বিভিন্ন ধৰণৰ গছ-গছনি ফল-মূলেৰে ভৰা। ইয়াত তোমালোকে লিখিবা ইয়াতে হিমালয় নদী পাটকাই পাহাৰ বিভিন্ন অৰণ্যৰ লগতে এনেকুৱাকে লিখিবা। 5 নম্বৰটো হৈছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহা শনি গাত। ইয়াত প্ৰশ্নকেইটা সুধিছে কলা চুলি তাৰি কোনে মেলে বুলি কৈছে? ইয়াৰ এনচাৰটো হ'ব কলা চুলি তাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে। হয়তো আছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? উত্তৰ লিখিবা লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে।
গত হৈছে ৰিহাখনি বুলি কিহৰ কথা কৈছে? উত্তৰ ৰিহাখনি বুলি লুইতৰ কথা কৈছে। 5 নম্বৰখিনি তোমালোকে এনচাৰ কৰিলা। 6 নম্বৰটি আছে কবিতা ভাষীৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্থা নিমিলোৱা। আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। ইয়াৰ লগত হ'ব এইটো তোমালোকে দেখা পাইছা পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন বেলি তৰাই তীৰ বিৰণি তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে। নেক্সট আছে অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। ইয়াৰ লগত যদি চাওঁ তেতিয়াহ'লে তোমালোকে এইটো এনেকৈ মিলাবা পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰমা ঠাই। জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃৰ সমৃদ্ধ হৈ আছে। তাৰপিছত নেক্সট হ'ল দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। ইয়াত তোমালোকে এনচাৰটো এনেকৈ লিখিবা, এইটো লগত মিলাবা, মানে মিলাব দিছে যিহেতু বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখনত বিশ্বৰ বুকুত জিলিকি আছে। তাৰপিছত আহিল আমাৰ 7 নম্বৰটো, এটি তুমি 6 নম্বৰটো ন, অ'কে। তাৰপিছত 7 নম্বৰটো চোৱা আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিৰ তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। 6 ঋতুৱে আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। ইয়াত তোমালোকে দেখা পাইছা, ইয়াত কবিতাটোতে তোমালোকৰ আছে, মই এবাৰ দেখাই দিছোঁ তেতিয়া তোমালোকে গম পাবা। লগত 1 মিনিট। ইয়াত চোৱা 6 ঋতুৱে আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। ইয়াৰ পৰা লিখিলেই হ'ল, ঠিক আছে। এনেকৈ কবিতাৰ পৰা মই লিখিব লাগিব তোমালোকে। ইয়াত বাৰু মই দি দিছোঁ, তোমালোকে চাবা। পাতকাই পৰ্বতে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত। লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। জান জুৰি লৈ সতে সৰি হাৰ। পৰ্বতে পাহাৰে আছে শোভা কৰি আচলত তে নাচে তৰা। এইটো কবিতাৰ পৰা তোমালোকে পাবা। ইয়াত কোনো বেছি জান জুৰি তেনেকুৱাকে দিয়া আছে। তাৰপিছত নেক্সট তোমালোকে চাবা, এইটো আছে নে, ইয়াত তোমালোকে এইটো হাতে সৰি হ'ব হা, ইয়াত সেইকাৰণে মই চাইছোঁ হাতে সৰি হাৰ, ঠিক আছে। কিতাপতে আছে। নেক্সট ভাষা অধ্যয়ন কৰা। ইয়াত তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰ খালী ঘৰবোৰ পূৰণ কৰা। বেশ, ভেশ, দেশ, বেশ, কেশ, দেশ, বেশ, একে মানে মিলিব লাগিব, ছন্দৰ মিল থকা। ভৰা, তৰা, দৰা, মৰা, ঠিক আছে। এনেকুৱা কিবা কৰা, এইবিলাক হ'ব তোমালোকে যি মনত আহে আৰু যিবিলাক ভাবা আৰু তোমালোকে, ঠিক আছে। হাৰ, ধাৰ, সাৰ, বাৰ, ঠিক আছে, মাৰ, এইবিলাক যি হ'ব পাৰে সেনেকুৱা হ'ব। গাত, মাত, পাত, হাত, এনেকুৱাকে দাঁত, এইবিলাক হ'ব, লিখিবা। 9 নম্বৰটো হৈছে শব্দৰ খেল খেলোৱা। এই পদ্যটোত এনেকুৱাটি 6শাৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, ঠিক আছে। তাৰপিছত তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো উলিয়াব দিছে, মানে বিচাৰি উলিয়াব দিছে। আৰু যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত যিটো আমি পাইছোঁ সেইটো হৈছে ভুৱন মোহিনী। তোমালোক পাঠটো দেখাই দিম মই বাৰু, চাবা ক'ত আছে পাঠটোত, কিয় দেখাই দিছে, এইটো ভুৱন মোহিনী, ঠিক আছে। ভুৱন মোহিনী কিয়, আমি এতিয়া চাম কিয় সেইটো হ'ব। অ'কে, চোৱা। প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়। প্ৰথম আখৰ 3টা মিলি ভুৱন, শেষৰ 3টা মিলি সুন্দৰী মোহিনী, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন। তৃতীয় আৰু ষষ্ঠ বুলি কওঁতে 1 2 3 4 5 6, ইয়াত 3টা, যিটো আমি মাখন বুজায়, ননী, ঠিক আছে, আৰু মোহিনী, গতিকে ভুৱন মোহিনীয়ে হ'ব। আৰু নেক্সট আমাৰ এনচাৰকেইটা এতিয়াহে কৰিব দিছে তোমালোকক। প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা,
শব্দটো কি হ'ব ইয়াত প্ৰথম আৰু দ্বিতীয় বুলি কৈছে গতিকে ভ আৰু ব ভৱ হ'ব প্ৰথম আৰু তৃতীয় আখৰ মিলি হৰ বুজোৱা শব্দ প্ৰথম দ্বিতীয় আৰু তৃতীয় চোৱা প্ৰথমটো কোনটো হ'ব প্ৰথম হৈছে এইটো প্ৰথম দ্বিতীয় তৃতীয় ভৱন প্ৰথম শেষৰ আখৰ মিলি ভগ্নী প্ৰথম আৰু শেষৰ ভ নদীহে নি ভনী ঠিক আছে প্ৰথম আখৰ ভ দ্বিতীয় শেষৰ আখৰটো নদীহে নি ভনী গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইটো ফটো কৰে ভুল গতিকে এইকেইটা লিখিলে হ'ল প্ৰথমটো ভ দ্বিতীয়টো ভৱন তৃতীয়টো হ'ল ভনী তাৰপিছত কবিতা ভাষীত থকা জুৰীয়া শব্দকেইটা বাছি উলিওৱা ৰিহা মেখেলা জান জুৰি গুণ গান ৰূপে ৰখে মনে চিত্ৰে ধনে ধানে মুনি মনোৰমা কিতাপত চালে তোমালোকে পাবাই এইকেইটা হ'ব উত্তৰ তাৰপিছত নেক্সট হ'ল তলৰ কবিতা ভাষীলৈ মন কৰা শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ শুকুলা শব্দটো একে অৰ্থ সমাৰ্থক বুজোৱা হৈছে যেনে বগা তাৰপিছত শুভ্ৰ শ্বেত্ৰ আদি ঠিক তেনেদৰে জেউতি শব্দৰ অৰ্থ বুজে পোহৰ দীপ্তি মানে একে নিচিনা শব্দ আৰু যেনে অৰুণ মানে আমি সূৰ্য বুলি কওঁ সূৰ্য অৰুণ বুলিও কওঁ আকৌ সূৰ্য ৰবি বুলিও কওঁ বেলিও হ'ব দিবাকৰ হ'ব তেনেকুৱা গিৰি মানে হৈছে পৰ্বত পাহাৰ অচল জননী মানে হৈছে মাতৃ মা আই এইবিলাক ভৱন মানে হৰ গৃহ আৱাস আলয় এইবিলাকো হ'ব হয় নহয় মানে একে নিচিনা শব্দ আমি সাজ বুলি কওঁ সাজ পোছাক সাজটো কেনে ভাল লাগিছে পোছাক বা ভূষণ বা বেশ কেনেকুৱা বেশ ধৰিছা একে কথাই সাজকে কোৱা হয় 12 নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা অপূৰ্ব যে মিঠাই খোৱাৰ অপূৰ্ব বেলেগো লিখিব পাৰা তোমালোকে উদয় সূৰ্য পূবফালে উদয় হয় মনোৰমা এইখন ঠাই বৰ মনোৰমা শ্বিলং বৰ মনোৰমা ঠাই এনেকুৱাকৈ লিখিব পাৰা জেউতি সূৰ্যৰ জেউতি আছে চেনেহী মোৰ আই অতি চেনেহী আলফুল মাক দেউতাকে সন্তানক আলফুল কৰি ৰাখে আলফুল মৰমীয়ালকে ৰাখে আৰু তাৰপিছত কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা অপূৰ্ব মানে সাজ দুই মানে ইয়াত আমাক বিশেষণ আৰু বিশেষ্য বিশেষণ যাক মানে এটা বিশেষণ দিয়া বুজি যেনেকুৱা আমি কওঁ যে আমি কোনো এজন ব্যক্তি সন্মানীয় বুলি কওঁ যে অতিকৈ আদৰৰ অতিকৈ চেনেহৰ এইবিলাক যে আমি আগত দি দিওঁ সেইবিলাক হৈছে বিশেষণ যেনেকুৱা অপূৰ্ব দুই পখালি চেনেহী মনোৰম সোণৰ এইবিলাক হৈছে বিশেষণ আৰু বিশেষ্য লিখা সাজ চৰল লুইত অসম আই আমাৰ দেশ এইবিলাক হৈছে বিশেষ্য নেক্সট হ'ল সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা সাজ মানে পোছাক আমি বিহুত নতুন সাজ পিন্ধো এইটো সাজ মানে বাচন লিখাই আছে আমি সাজত ভাত খাওঁ মানে বাচনত ভাত খাওঁ সাজ বা নিৰ্মাণ কৰা ঘৰ সাজিবলৈ সাজ মানে সাজা আৰু এটা সাজিবলৈ ইটা বালি ইত্যাদি লাগে 15 নম্বৰ পদ্ধতিত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দৰ আহিত আন শব্দ লিখে যেনে অসম মানে অসমা সৰল মানে সৰলা স্ত্ৰীলিংগ বুজায় অচল মানে অচলা বৃদ্ধ মানে বৃদ্ধা সুষম মানে সুষমা তাৰপিছত দিয়া আছে জানো আহা কবিয়ে কবিতাত অপূৰ্ব শব্দটো ব্যৱহাৰ কৰিছে ব্যাকৰণৰ সূত্ৰ মানে ৰৰ লগত যুক্ত হলে ব্যঞ্জন বৰ্ণটো দ্বিত হয় বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণ উদ্দেশ্য ৰাখি এই দ্বিত বৰ্জন কৰা হৈছে পূৰ্ব প্ৰচলিত ৰূপ সৰলীকৃত ৰূপ অপূৰ্ব আমি এইটো এনেকৈ লিখিব পাৰো কৰ্মক আমি এনেকৈ লিখো তেতিয়াহ'লে দুৰ্বলক আমি এনেকৈ লিখিব পাৰো দুৰ্বল কৰদৈ কীৰ্তন অৰ্জুন পৰ্বত শৰ্মা এইটো হ'ব এনেকৈ লিখিব এনচাৰ তাৰপিছত নেক্সট আছে জ্ঞান সম্পৰণৰ পৰা আহিছে জানো আহা কবিতাত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হওঁ আহা বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ এনেকুৱা দিয়া আছে হিমালয় এইফালে ব্ৰহ্মপুত্ৰ পাটকাই পৰ্বত খাচিয়া পাহাৰ এনেকুৱাকৈ দিয়া আছে তাৰপিছত প্ৰশ্ন আছে ভৌগোলিক চিত্ৰখনত অসমীয়া আইৰ মুকুট চুলিতাৰি আৰু চৰণ বুজোৱা অংশবোৰ কৰা এতিয়া মুকুট বুলি কাক কৈছে মুকুট বুলি হিমালয় পৰ্বতক কৈছে গতিকে হিমালয় পৰ্বতক আমি মুকুট বুলি কওঁ তাৰপিছত চুলিতাৰিবোৰ পাটকাই কি বুলি কৈছে চুলিতাৰি বুলি কৈছে ব্ৰহ্মপুত্ৰক কি বুলি কৈছে চৰণ বুলি কৈছে অৰ্থাৎ চৰণ মানে ব্ৰহ্মপুত্ৰক বুজাইছে তাৰপিছত আমি নেক্সটটো আহিছো
তোমালোকে কবিতাটিত সাতেখৰি বা সাতখৰি নামৰ অলংকাৰ বিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দডালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহত উপযুক্ত স্থানত লিখা। যেনেকৈ আমি আঙঠিটো আমি এবিধ গহনা অলংকাৰ, কেৰু এবিধ অলংকাৰ, গামখাৰু এবিধ অলংকাৰ, জোনবিৰি, ঠিক আছে, জোনবিৰি, দুগদুগী, কপালী, নুপুৰ, ঢোলবিৰি, ইয়াত লিখাই আছে চোৱা। এইটোক আমি দুগদুগী বুলি কওঁ। এইটো আঙুঠি জানাই তোমালোকে, কেৰু জানে, ঠিক আছে, এইটো গামখাৰু বুলি কওঁ, এইটো নুপুৰ বুলি কওঁ। আমি অসমীয়া হিচাপে যদি আমি এইবিলাক নাজানো, হয় নে নহয়, কিমান ডাঙৰ কথা। গতিকে সেইকাৰণে আমাৰ কিতাপত দিয়া আছে, তোমালোক ধুনীয়াকৈ এইবিলাক মনত ৰাখিবা। এইবিলাক জোনবিৰি বুলি কওঁ। মাহঁতৰো আছে বা তোমালোক কোনোবা যদি বাইদেউ আছে এইবিলাক পিন্ধে বিহুত, গমেই পোৱা। কপালী আছে, ঢোলবিৰি আছে, ঠিক আছে। আৰু ইয়াত কৈছে কবিয়ে অসমৰ মনোৰমা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে। তোমাৰ উপজা ঠাইখনৰ কোনোবা দিশে তোমাৰ মনত ঠাইখিনিৰ প্ৰতি প্ৰভাৱ পেলোৱা ভাৱ জগাই তুলি লিখা। এইখিনি তোমালোকক সুধিছে আৰু তাৰপিছত এইখিনি বাৰু ইমান ইম্পৰ্টেণ্ট নাই, তোমালোকে চাবা, স্কুলত কৰিবলৈ কৰিবা। তলত দিয়া গীতটি গাওঁ আহা। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়াৰ দেহে প্ৰাণে মই জীয়াই থাকোঁতে। তোমালোকৰ নিচিনা ষ্টুডেণ্টে এনেকুৱাকৈ আঁকিছে, হয়নে নহয়? তোমালোকে নকৰিবা, কিতাপখন বেয়া, হয়নে নহয়? মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম, অসমৰ অমিয়া মৰণ, অসমৰ হকে যুঁজি, অসমৰ হকে মৰো। ধৰ্ম মোৰ, জাতি মোৰ, অসমীয়া প্ৰাণৰ আপোন, অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসম প্ৰকৃতিয়ে ৰচা, চিনি পাম বুজি পাম, অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া। এতিয়া কণ্ঠটো আহি যাব পাৰে। কণ্ঠটো কোনে দিছিল? সৈয়দ আব্দুল মালিকে। সংগীতা বৰঠাকুৰে, কথা দিছিল সৈয়দ আব্দুল মালিকে, কণ্ঠ দিছিল সংগীতা বৰঠাকুৰে, সুৰ দিছিল ভৱেন বৰঠাকুৰে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। আৰু তোমালোকে চেনেলত জড়িত থাকিবৰ কাৰণে বা কুৱেশ্যন এনচাৰবিলাক আমি দি দিম, তোমালোকে চেনেলত জড়িত থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইতিমধ্যে আমি অনলাইন ক্লাছ কৰোঁ, কিন্তু 6ৰ কাৰণে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আমি পঢ়াম, যাতে তোমালোকে উপকৃত হ'ব পাৰা। আৰু হোৱাটছএপ চেনেলটো তোমালোকে ফ'ল' কৰি থবা, তেতিয়া তোমালোকে কুৱেশ্যন এনচাৰবিলাক লগে লগে পাই যাবা। আৰু লাইভ ক্লাছ আহিলেও তোমালোকে তাতে পাই যাবা। ঠিক আছে, বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, 6ৰ ষ্টুডেণ্ট আমাৰ বেছি হ'ব।